আপোনালোকৰ শনি যদি ৰাহু লগ্নত থাকে তেতিয়াহ'লে আপুনি খুব মতে নিজৰ লাইফত কিছুমান টাৰ্মছত ছাডেন ইভেণ্টছবিলাক ফেচ কৰিবলগীয়া হয়। যে প্ৰত্যেকটো গ্ৰহৰ লগ্নত থাকিলে কি ৰিজাল্টছ পোৱা যায় তাৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। নমস্কাৰ, মোৰ নাম শংকুৰ বৰুৱা, এজন জ্যোতিষী, আৰু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে প্ৰত্যেকটো প্লেনেটৰ ৰিজাল্টছ কেনেকুৱা থাকে আপোনাৰ লগ্নৰ লগত যদি কানেকশ্যন বনে। ফৰ এক্সাম্পল, আপোনাৰ লগ্নত যদি ৰবি গ্ৰহ আছে, ৰবি গ্ৰহটো আপোনাৰ যদি লগ্নত থাকে, পাৰ্চনজন কিছুমান ক্ষেত্ৰত ইগ'ষ্টিক হোৱা দেখা যায়। তেওঁ নিজকে এজন ৰজাৰ কাৰণ ৰবি হৈছে ৰজা, আৰু ৰবিৰ কেৰেক্টাৰিষ্টিক্সখিনি আপোনাৰ লাইফত অহা দেখা যায় যে তেওঁ কাৰো আগত লিডাৰশ্বিপ কোৱালিটিছ থাকে পজিটিভলি চাবলৈ গ'লে, আৰু লগতে তেওঁ কাৰো আগত হাৰ মানিব নিবিচাৰে। তেওঁ যি কাম কৰিব তেওঁ নিজৰ মতে কৰিব বিচাৰে আৰু কাৰো এডভাইচ ল'বলৈ ইমান এটা নিবিচাৰে। কিন্তু তেওঁ জানিব যে কোনজন ব্যক্তিৰ এডভাইচটো তেওঁৰ লাইফত হেল্প কৰিব পাৰে, তো তেওঁ নিজে সেই কথাটো গম পাই যায়। তাৰপিছত যদি মই আলোচনা কৰোঁ যে ৰাহু যদি লগ্নত থাকে তেতিয়াহ'লে ৰাহু এটা মানে ভ্ৰম গ্ৰহ, যোনে মানে আপোনাক এনি টাইম কিবা না কিবা এটা ইলিউজনত ৰাখিব বিচাৰে যে এইটো হৈ যাব পাৰে, মই এইটো কৰিলে এইটো হ'ব পাৰে। মানে আপুনি কামটো কৰাৰ আধা ঘণ্টাৰ আগৰ পৰাই সেই কামটো কৰিলে কি হ'ব সেই কথাখিনি আপোনালোকে খুব মতে চিন্তা কৰি থাকিব। ৰাহুৰ ৰিজাল্টছখিনি কিছুমান ক্ষেত্ৰত ভাল হয়, কিন্তু কিছুমান ক্ষেত্ৰত ই নিগেটিভ ৰিজাল্টছ দিয়ে। তাৰ সেইটো ডিপেণ্ড কৰে কোনটো ৰাশিত ৰাহু প্ৰেজেণ্ট আছে। ৰাহু যদি আপোনাৰ লগ্নত কিবা অগ্নিতত্ত্ব গ্ৰহত আছে বা অগ্নিতত্ত্ব ৰাশিত আছে, তেতিয়াহ'লে আপোনাক অলপ খুব সোনকালে খং উঠোৱা দেখা যায়। যদি মেঘ ৰাশি যদি লগ্নতে ৰাহু থাকে তেতিয়া খুব সোনকালে আপোনালোকে খং উঠি যায়। কিন্তু ৰাহুৱে চবচে বেছি প্ৰব্লেমছ ক্ৰিয়েট কৰে, খুব বেছি ইম'চনেল ইমবেলেঞ্চমেণ্ট ক্ৰিয়েট কৰে যদি আপোনাৰ ৰাহু আপোনাৰ জল তত্ত্ব ৰাশিত আছে, যেনেকৈ স্কৰপিঅ' হৈ গ'ল, কেঞ্চাৰ হৈ গ'ল, মানে কৰ্কট আৰু বৃশ্চিক ৰাশি। এইবিলাক ৰাশিত ৰাহুৱে খুব বেছি ইম'চনেল ইমবেলেঞ্চমেণ্ট ক্ৰিয়েট কৰে আৰু ব্যক্তিজনক খুব বেছি টেনশ্যন আৰু ষ্ট্ৰেছ দি থাকে মাজে মাজে। তাৰপিছত যদি মই আলোচনা বুধটো হৈছে কমিউনিকেশ্যন প্লেনেট। বুধ যদি লগ্নত থাকে, ব্যক্তিজনে কথা পাতি খুব ভাল পাব। সেই ব্যক্তিজনে আপোনাৰ যিকোনো মানুহৰ লগতে কথা নাপাতাকৈ থাকিব নোৱাৰিব। তেওঁ মানে ইমানে বেছি কমিউনিকেটিভ হ'ব যে তেওঁ ক'ৰবাত যদি গাড়ীত গৈ থাকে, তেওঁ সেই ব্যক্তিজনে ছাইডত কাৰ লগত কথা পাতিব পাৰে, কাৰ লগত আলোচনা কৰিব পাৰে, সেইটো তেওঁলোকে মন কৰি থাকিব। আৰু বুধৰ কেৰেক্টাৰিষ্টিক্স মতে তেওঁ বহুত বেছি চতুৰ থাকে, বহুত বেছি চালাক থাকে, আৰু সেইবিলাক ব্যক্তিয়ে খুব বেছি ভাল বিজনেছত কৰিব পাৰে। বুধ লগ্নত থাকিলে ব্যক্তিজনৰ বিজনেছত বহুত বেছি গ্ৰ'থ অহা দেখা যায়। কিন্তু ডিপেণ্ড কৰে কোনটো বিজনেছত ভাল কৰিব, সেইটো আপোনাৰ জন্ম শনিখনে ক'ব। তাৰপিছত শনি যদি লগ্নত থাকে, ব্যক্তিজন খুব মতে প্ৰেক্টিকেল হয়, প্ৰেক্টিকেল হ'বই। তেওঁ কিবা কাম এটা কৰাৰ আগত এই কামটো আমাৰ লাইফত ভাল চেঞ্জেছ আনিব নে তেওঁৰ লাইফত নিগেটিভ চেঞ্জেছ আনিব, নে কামটো কৰিলে কাৰোবাৰ প্ৰব্লেমছ হ'ব, নে কামটো কৰিলে আমাৰ মানে প্ৰেক্টিকেলি কথাবিলাক খুব চিন্তা কৰি থাকে। কামটো কৰাৰ আগত তেওঁ মানে কিবা বস্তু এটা কৰাৰ আগত তেওঁলোকে মানে খুব চিন্তা কৰিব যে এই কামটো মই কৰিলে কেনেকুৱা ৰিজাল্টছ পাম। তাৰপিছত আৰু এটা কথা হৈছে যে আপোনাৰ যদি শনি লগ্নত থাকে, তো ব্যক্তিজনে কেতিয়াবা দেখা যায় যে ছেকেণ্ড হেণ্ড বস্তুবিলাকক খুব বেছি ভাল পায়। ছেকেণ্ড হেণ্ড গাড়ী হওক, ছেকেণ্ড হেণ্ড ফোন হওক, ছেকেণ্ড হেণ্ড যিকোনো ছেকেণ্ড হেণ্ড প্ৰডাক্টছৰ লগত তেওঁ বহুত বেছি ভাল পোৱা দেখা যায়। যে মানে প্ৰথমতে তেওঁ যদি ভাবে যে মই মানে এইটো নহয় যে তেওঁৰ ওচৰত পইচা নাই, কিন্তু তেওঁ ভাবে যে মই ছেকেণ্ড হেণ্ড বস্তুটো লৈ লওঁ, তো তেনেকুৱা টাইপৰ মানে থিংকিং এটা থাকে। তাৰপিছত মংগল যদি লগ্নত থাকে তেতিয়া এইটো এটা এংগাৰ ইছ্যুজ কেতিয়াবা ক্ৰিয়েট কৰা দেখা যায়। মংগল লগ্নত থাকিলে আপোনাৰ খঙাল হ'ব সেইটো কথা নহয়, কিন্তু মংগল যদি অশুভ ৰাশিত যেনেকৈ জল তত্ত্ব ৰাশিত যদি লগ্নত আছে, তেতিয়াহ'লে কিন্তু আপোনাক অকণমান খঙৰ লগত ৰিলেটেড ইছ্যুজবিলাক দিব পাৰে। চব ক্ষেত্ৰতে মংগল লগ্নত থাকিলে খঙাল নহয়। আৰু মংগল লগ্নত থাকিলে পজিটিভ ছাইডটো হৈছে যে সেই ব্যক্তিজনে নিজৰ লাইফত সাহস আৰু বিশ্বাসত বহুত বেছি লাইফত এচিভমেণ্ট কৰিব পাৰে, বহুত বেছি কৰিব পাৰিব। তেওঁ যদি মংগল যদি লগ্নত আছে আৰু যদি পজিটিভ হয়, তেতিয়া সেই ব্যক্তিজনে লাইফৰ মানে যিকোনো কামত তেওঁ আগবাঢ়ি যাব আৰু কেতিয়াও হাৰ নামানে। আৰু সেনেকুৱা ব্যক্তিবিলাকে দিনে ৰাতিয়ে কাম কৰি থকা দেখা যায়। মংগল লগ্নত থাকিলে বহুত বেছি পজিটিভ হয়, কেতিয়াও সেইটো নিগেটিভলি নল'ব। তাৰপিছত যদি মই আলোচনা কৰোঁ যে আপোনাৰ কেতু লগ্নত থাকিলে, কেতু এনেকুৱা এটা গ্ৰহ যোনে ব্যক্তিজনক এই ভৌতিক জগতখনৰ পৰা লাহে লাহে দূৰলৈ নিবলৈ চেষ্টা কৰিব। তেওঁক এনেকুৱা ধাৰণা আনিব যে ইয়াত একো ৰাখি থোৱা নাই, আমি আমাৰ লাইফটো স্পিৰিচুৱেলিটি আনিব লাগে আৰু স্পিৰিচুৱেল হ'ব লাগে। কাৰণ তেওঁ বিচাৰে যে তেওঁৰ লাইফটো আধ্যাত্মিকতাৰে চলক, আৰু সেই ব্যক্তিজনে নিজৰ লাইফত আধ্যাত্মিকতা আনিব। আৰু লগতে তেওঁ যিকোনো কৰ্ম কৰাৰ আগতে মানে
যিকোনো কৰ্ম কৰাৰ আগতে অলপ ইনচিকিউৰিটিজ থাকে। কেতু লগ্ন থাকিলে ব্যক্তিজন ইনচিকিউৰ হ'বই। এই ব্যক্তিজনৰ ইনচিকিউৰিটিজবিলাক চবচে বেছি টপত থাকে। যে তেওঁ যদি কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে তেওঁ প্ৰথম চিন্তা হ'ব যে তাই মোক যদি এৰি থৈ যায় কি হ'ব মোৰ। সেইটো এটা কেতু লগ্নত থকা ব্যক্তিৰ গুণ। আৰু কেতু যদি লগ্নত থাকে সেই ব্যক্তিজনৰ নিগেটিভ থিংকিঙো অহা কেপেবিলিটি আছে। কেতু লগ্নত থাকিলে ব্যক্তিজন খুব খঙালো হয়। আৰু লগতে কেতুৰ লগ্নত থকাৰ কাৰণে সেই ব্যক্তিজনৰ কিছুমান ক্ষেত্ৰত মিছা ফলছ ষ্টেটমেণ্টত সেই ব্যক্তিজন ফচা চান্সেছ থাকে। যোনটো কাম তেওঁ নাই কৰা তো তেনেকুৱা কিছুমান কামত তেওঁ ফচি যোৱা চান্সেছ থাকে। সেইটো হৈছে কেতু লগ্নত থাকিলে তেনেকুৱা নিগেটিভ ৰিজাল্টছ আৰু লগতে পজিটিভ ৰিজাল্টছ থাকে যে এই ব্যক্তিজনক কেতু যদি লগ্নত আছে যদি পজিটিভ হয় তেতিয়া সেই ব্যক্তিজনে বহুত বেছি ধন টকা পইচা আৰ্জন কৰিব পাৰিব, কিন্তু লগতে লাষ্টৰ সময়কণত তেওঁ চব এৰি থৈ গুচি যাবগৈ। সেইটো এটা কেতু লগ্নত থকা ব্যক্তিৰ ফাৰ্ষ্ট কোৱালিটি হয়। আৰু সেই ব্যক্তিজনে সেই নিগেটিভিটি যদি আঁতৰাব বিচাৰে যে তেওঁ যদি গোটেই লাইফটো যদি ভালকৈ যদি জীৱন যাপন কৰিব বিচাৰিছে, যে গোটেই লাইফটো তেওঁ আৰামছে খাব বিচাৰিছে বা তেওঁ সেই গোটেই লাইফটো এৰি থৈ যাব বিচৰা নাই, যিখিনি ইনকাম কৰিলে কোনে বিচাৰিব এৰি থৈ যাবলৈ। তো তেনেকুৱা ব্যক্তিয়ে লাইফত মাজে মাজে কিবা এটা বস্তু ডনেট কৰি থাকিব লাগে। মাজে মাজে যদি তেওঁ কোনোবা ভিক্ষাৰী বা কোনোবা দুখীয়া মানুহক কিবা কিবি ডনেট কৰি থাকে তেতিয়া তেওঁৰ লাইফটো আৰু বেছি ষ্টেবল হ'বলৈ ষ্টাৰ্ট হ'ব। তাৰপিছত আলোচনা কৰিম যে ব্যক্তিজনৰ যদি লগ্নত শুক্ৰ থাকে, শুক্ৰ এটা সৌন্দৰ্যৰ কাৰক গ্ৰহ, কিন্তু শুক্ৰ লগ্নত থাকিলে ব্যক্তিজনে ৰিলেশ্যনশ্বিপত খুব ধোষা পোৱা দেখা যায়। সেই ব্যক্তিজন নিশ্চয় বহুত বেছি দেখিবলৈ ধুনীয়া হ'ব। তেওঁ লাগিলে যেনেকুৱাই নহওক কিয় তেওঁৰ ফেচত এটা চাৰ্ম আৰু লগতে তেওঁ এটা এট্ৰেকশ্যন থাকিবই ফেচত। আপোনাৰ মন যাব যে সেই ব্যক্তিজনৰ লগত আপুনি কিবা কথা পাতক, কাৰণ শুক্ৰ লগ্নত থকা ব্যক্তিবিলাকে খুব বেছি ধুনীয়াভাৱে বা খুব বেছি সুন্দৰভাৱে কথা পাতিব পাৰে। কিছুমান ক্ষেত্ৰততো শুক্ৰ লগ্নত থকা ব্যক্তিসকল গায়ক আৰু লগতে কবিতা লিখা বা লেখকো বনে। তেওঁ এজন বহুত বেছি বিখ্যাত বা জনপ্ৰিয় লেখক বনিব পাৰে বা বহুত বেছি জনপ্ৰিয় ব্যক্তি হ'ব পাৰে। শুক্ৰ যদি শনিখনত উচ্চ থাকে তেতিয়াও কিছুমান ক্ষেত্ৰত ব্যক্তিজন লেখক যোনটো লেখিকা জগতত বহুত বেছি নাম বা বহুত বেছি কীৰ্তি অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ ইমানেই বেছি ভাল বক্তৃতা হয় যে বহুত বেছি মানুহক ইনফ্লুৱেঞ্চ একেলগতে কৰিব পাৰে। মই বহুতৰ শনিত দেখিছোঁ যোনবিলাক মানুহে স্পীচ দিয়ে, যোনবিলাক মানুহে মটিভেশ্যনেল স্পীকাৰ বনে, তেওঁলোকৰ লগ্নত বা তেওঁলোকৰ শনিখনত শুক্ৰ গ্ৰহটোৰ প্ৰবল থাকে। শুক্ৰ যদি প্ৰবল থাকে ব্যক্তিৰ লাইফটো বহুত বেছি লাক্সাৰিয়াছ হ'বলৈ ষ্টাৰ্ট হয়। তেওঁ নিজকে বহুত বেছি সৌন্দৰ্যভাৱে বহুত বেছি ধুনীয়াভাৱে প্ৰেজেণ্ট কৰি ভাল পাব। তেওঁক লাগে যে তেওঁক সদায় দেখিবলৈ ধুনীয়া লাগক। তেওঁ অকল মনত এটা ভাৱ থাকিব যে মোক আজি দেখিবলৈ কেনেকুৱা লাগিছে, আৰু বাৰু 10-15জনৰ ব্যক্তিক বাৰে বাৰে সুধি থাকিব যে মোক দেখিবলৈ বেয়া লাগিছে নেকি। মই আগৰ গোটেই ভিডিঅ'টোত মই আলোচনা কৰিলোঁ যে ব্যক্তি এজনৰ লাইফত বা আপোনাৰ কেনেকুৱা প্ৰেজেঞ্চ হ'ব, তেওঁলোকৰ কেনেকুৱা চিন্তাধাৰা হ'ব যদি লগ্ন থকা গ্ৰহবিলাকে ইমানেই আমাৰ লাইফটো ইনফ্লুৱেঞ্চ কৰিব পাৰে। আৰু লগতে কিছুমান ক্ষেত্ৰত মই যদি চবচে বেছি টপ মষ্ট ৰেংক দিওঁ তেতিয়াহ'লে আপোনাৰ যদি শনিত বা আপোনাৰ যদি লগ্নত সূৰ্য থাকে বা বুধাদিত্য যোগ থাকে, সেই ব্যক্তিজনৰ এটা অৰা থাকে, সেই ব্যক্তিজনৰ এটা প্ৰেজেঞ্চ অফ তেওঁ ব্যক্তিজনৰ ফেচটোৰ ভেলিউ থাকে, সেই ব্যক্তিজনৰ ফেচত এটা নেচাৰেল গ্ল' থাকে। তো যদি আপোনাৰ শনিত যদি কেনেবাকৈ বুধাদিত্য যোগ আছে বা আপোনাৰ শনিত যি গ্ৰহ আছে মোক কমেণ্টত জনাব, আৰু মই আপোনালোকক তাৰ বিষয়ে আৰু বেছি এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম। ধন্যবাদ।